নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গ'ল চাৰিটাকৈ বিভাগত নতুনকৈ চাকৰি মুকলি কৰিছে 20560 টাকৈ ভেকেন্সি হ'ব গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি আহিছে অসম চৰকাৰৰ চাকৰি আহিছে ইয়াত দেখিব পাইছে অসমৰ চাকৰি আহি গ'ল কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ কোনকেইটা বিভাগৰ পৰা ভেকেন্সি আহিছে কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ অৰ্হতা বিচাৰিছে এজ ক্ৰাইটেৰিয়া বিচাৰিছে সিলেকশন প্ৰসিডিউৰ কেনেকুৱা হ'ব সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰি পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবে আৰু আমাৰ WhatsApp চেনেলে ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি লওক তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই দিব পাৰিব ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুবৰ্গ শ্বেয়াৰ কৰি দিয়ক ইয়াৰ বাবে দেখিছে IBPS PO প্ৰথমটো ভেকেন্সি আছে IBPS ৰ PO ফালৰ পৰা MT ৰিক্ৰুটমেন্ট আছে 2025 বৰ্ষৰ কাৰণে প্ৰায় 5208 টাকৈ প্ৰবিনডাৰী অফিচাৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব ইনষ্টিটিউট অফ বেংকিং পাৰ্সোনেল সিলেকশনৰ ফালৰ পৰা ভেকেন্সি খিনি মুকলি কৰিছে লাষ্ট ডেট সম্পৰ্কে যে ক'বলৈ যাওঁ 21/7/2025 মানে জুলাই মাহৰ 21 তাৰিখ পৰ্যন্ত ভেকেন্সি খিনি কেনে আবেদনসমূহ কৰি লব পাৰিব এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব দেখিব পাৰিছে নেম অফ দা পোষ্ট প্ৰভিন্সিয়েল অফিচাৰ ভেকেন্সি আছে বেংক অফ বৰোডা আৰু পৰা ভেকেন্সি আছে 1000 বেংক অফ ইণ্ডিয়াৰ পৰা আছে 700 প্লাস বেংক অফ মহাৰাষ্ট্ৰৰ ফালৰ পৰা আছে 1000 আৰু কানাড়া বেংকৰ ফালৰ পৰা আছে 1000 আৰু চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা আছে 500 আৰু ইণ্ডিয়ান ওভাৰসীজ বেংকৰ ফালৰ পৰা আছে 450 পাঞ্জাব নেচনেল বেংকৰ ফালৰ পৰা আছে 200 টা পাঞ্জাব সিন বেংকৰ ফালৰ পৰা আছে 358 টা আৰু টোটাল আহিছে 5208 টাকৈ ভেকেন্সি আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা আছে সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে প্ৰায়খিনি বেংকৰ ফালৰ পৰা ভেকেন্সি খিনি মুকলি কৰি দিছে সো যদি ইন্টাৰেস্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি লব পাৰিব পে স্কেলসমূহ 48480 পৰা আপোনালোকে 62480 পৰ্যন্ত লাভ কৰিব পাৰিব আৰু কিছু পদৰ ক্ষেত্ৰত 67000 পৰা 85900 পৰ্যন্ত আপোনালোকে লাভ কৰিব পাৰিব সো ইন্টাৰেস্টেড আৰু এলিজিবল হলে আবেদনসমূহ কৰি লব পাৰিব এটা বেংকৰ ভাল চাকৰি আপোনালোকৰ মুকলি কৰি দিছে সো যদি ইন্টাৰেস্টেড হয় যদি আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভেকেন্সি খিনি ক্ষেত্ৰত আবেদনসমূহ কৰি লব পাৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়া ক্ষেত্ৰত এজ লিমিট 20 পৰা 30 বছৰৰ ভিতৰত আবেদনসমূহ কৰি লব পাৰিব এজ সিলেকশনসমূহ লাভ কৰিব পাৰিব SC ক্ষেত্ৰত 5 বছৰকৈ ইলেকশনসমূহ লাভ কৰিব পাৰিব OBC NCL ক্ষেত্ৰত 3 বছৰকৈ আৰু PWBD ক্ষেত্ৰত আপোনালোকে 10 বছৰ পৰ্যন্ত এজ সিলেকশনসমূহ লাভ কৰিব পাৰিব সো ইন্টাৰেস্টেড আৰু এলিজিবল আবেদনসমূহ কৰি লব পাৰিব ডাঙৰ এটা সুযোগ আৰু সুবিধা আপোনালোকৰ মুকলি কৰিছে সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভেকেন্সি খিনি ক্ষেত্ৰত আবেদনসমূহ কৰি লব পাৰিব এডুকেশন কোৱালিফিকেশনৰ ক্ষেত্ৰত দেখিব পাৰিছে ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ মিনিমাম গ্ৰেজুৱেচন পাস কৰিব লাগিব তেতিয়া আবেদনসমূহ কৰি লব পাৰিব আবেদনসমূহ 1 জুলাইৰ পৰা ষ্টাৰ্ট হৈছে 21 জুলাই ইয়াৰ কাৰণে লাষ্ট ডেট হয় তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি লব লাগিব ডিটেইলছ খিনি দিয়া আছে আপোনালোকে স্ক্ৰিনশ্বট মাৰি ৰাখি লব পাৰে সো এডভাৰটাইজমেন্টৰ লিংকটো ভিডিও ডেসক্ৰিপচনত দিয়াও থাকিব দ্বিতীয় ভেকেন্সি মুকলি কৰিছে IBPS স্পেশালিষ্ট অফিচাৰ ৰিক্ৰুটমেন্টৰ ফালৰ পৰা IBPS ৰ ফালৰ পৰা ভেকেন্সি মুকলি কৰিছে ইণ্ডিয়ান বেংকিং পাৰ্সোনেল সাৰ্ভিস যেটো বেংকৰ এক্সাম হ'ব তেওঁলোকে মুকলি কৰিছে ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ লাষ্ট ডেটটো দিয়া আছে 21/7/2025 মানে জুলাই মাহৰ 21 তাৰিখ পৰ্যন্ত ভেকেন্সি খিনি ক্ষেত্ৰত আবেদনসমূহ কৰি লব পাৰিব ইয়াৰ ক্ষেত্ৰত IT অফিচাৰ স্কেল 1 ৰ ক্ষেত্ৰত 203 টাকৈ ভেকেন্সি দেখিবলৈ পাব এগ্ৰিকালচাৰ ফিল্ড অফিচাৰৰ ক্ষেত্ৰত স্কেল 1 ৰ ক্ষেত্ৰত 310 টাকৈ ৰাজভাষা অধিকাৰীৰ ক্ষেত্ৰত আপোনালোকে ভেকেন্সি দেখিবলৈ পাব HR পাৰ্সোনেল অফিচাৰৰ ক্ষেত্ৰত আপোনালোকে ভেকেন্সি সমূহ দেখিবলৈ পাব মাৰ্কেটিং অফিচাৰ পৰা আদি কৰি সকলো ধৰণৰ ভেকেন্সি দেখিব যে এলিজিবিলিটি ক্ৰাইটেৰিয়া এজ লিমিট আপোনালোকে 20 পৰা 30 বছৰৰ ভিতৰত আবেদনসমূহ কৰি লব পাৰিব এই সিলেকশনসমূহ লাভ কৰিব পাৰিব ICSA ক্ষেত্ৰত 5 বছৰকৈ OBC ক্ষেত্ৰত 3 বছৰকৈ পাৰ্সোনেল বেঞ্চমাৰ্ক ডিসেবিলিটি ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এই সিলেকশনসমূহ লাভ কৰিব পাৰিব সো ইন্টাৰেস্টেড আৰু এলিজিবল আবেদনসমূহ কৰি লব পাৰিব আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা আছে সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভেকেন্সি খিনি ক্ষেত্ৰত আবেদনসমূহ কৰি লব পাৰিব সকলোখিনি ডিটেইলছ খিনি আপোনালোকে দিয়া আছে সো এপ্লিকেশন ফিছৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে 175 টকাৰ পৰা আপোনালোকে 850 টকা পৰ্যন্ত পেমেন্ট কৰিবলগীয়া হ'ব পাৰে ইম্পৰ্টেন্ট ডেটৰ ক্ষেত্ৰত 21 জুলাই ইয়াৰ কাৰণে লাষ্ট ডেট 1 জুলাইৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে সো ইন্টাৰেস্টেড আৰু এলিজিবল আবেদনসমূহ কৰিব পাৰিব এটা আপোনালোকৰ ডাঙৰ সুযোগ আৰু সুবিধা আছে সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে ইয়াত আপোনালোকে দেখিব পাৰিছে পিছতো ভেকেন্সি মুকলি কৰিছে SSC জুনিয়ৰ ইঞ্জিনিয়াৰ লেভেলৰ ভেকেন্সি মুকলি কৰিছে ইয়াত 1340 টাকৈ ভেকেন্সি মুকলি কৰিছে অনলাইন যোগে এপ্লাইসমূহ কৰিব পাৰিব 21/7/2025 ইয়াৰ কাৰণে লাষ্ট ডেট হয় ইয়াত দেখিব পাৰিছে ষ্টাফ সিলেকশন কমিশনৰ আন্ডাৰ ভেকেন্সি খিনি মুকলি কৰিছে আৰু SSC জুনিয়ৰ ইঞ্জিনিয়াৰ পৰা আদি কৰি সিভিল মেকানিক ইলেক্ট্ৰিকেলৰ এক্সামিনেশ্যন পৰা আদি কৰি সকলো ধৰণৰ ভেকেন্সি এটা আপোনালোকে দেখিবলৈ পাব সো ইন্টাৰেস্টেড আৰু এলিজিবল আবেদনসমূহ কৰি লব পাৰিব এটা ডাঙৰ সুযোগ আৰু সুবিধা আছে সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰিব পাৰে সো যদি আবেদনসমূহ কৰিম বুলি ভাবিছে তেন্তে ভেকেন্সি খিনি ক্ষেত্ৰত আবেদনসমূহ কৰি লব পাৰিব এই সিলেকশনসমূহ লাভ কৰিব পাৰিব SC ক্ষেত্ৰত 5 বছৰকৈ OBC ক্ষেত্ৰত 3 বছৰকৈ এডুকেশন কোৱালিফিকেশন দেখিব পাৰিছে চেন্ট্ৰেল গাইড সকলোখিনি
লিখি থোৱা আছে আৰু ইয়াত আপোনালোকে হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আবেদনসমূহ কৰিবলৈ লিংকটো ডেছক্ৰিপশ্যনতে দিয়া আছে সেই লিংকৰ থ্ৰু দি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব লাষ্ট ডেটটো হৈছে 21 জুলাই হয় ইয়াৰ কাৰণে যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব আৰু লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'